মুদ্ৰাই কিংকে কোনো ধৰণৰ RTO অফিচ নাদুৰাকৈ তাতে 1 ঘণ্টাৰ ভিতৰত বিছনাত বহি বহি কিংকে নিজৰ লাৰ্ণাৰখন ওলাইছোঁ সব এই ভিডিঅ'ত জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। প্ৰথমে আমি ধুনীয়াকৈ পকেটৰ পৰা মোবাইলটো উলিয়াই আমি গুগল ক্ৰমত যাব লাগিব আৰু ক্ৰমত যাই কিনে চাৰ্চ কৰিব লাগিব পৰিবহন.gov.in। যদি আপোনালোকে ভালকৈ বুজি পোৱা নাই মই ওপৰত এইটো লিখি দিছোঁ। আপোনালোকে যদি ক্ৰম ব্ৰাউজাৰত যাই কেনে ডেস্কটপ মুড কৰি লয় তেতিয়াহ'লে আৰু বেছিয়ে ভাল। আৰু আপোনালোকে চাৰ্চ কৰিব লাগিব পৰিবহন.gov.in। চাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ আহি যাব। মই ডেস্কটপ মুড কৰি লৈছোঁ, আপোনালোকে কৰি ল'ব। আৰু চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো অপশ্যন আছে ইয়াত ড্ৰাইভাৰ্ছ লাৰ্ণাৰ লাইচেন্স, আপোনালোকে ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ আহি যাব সিলেক্ট ষ্টেট নেম। এই তলত দেখিছেনে এইটো সিলেক্ট ষ্টেট নেম, আপোনালোকৰ যিটো ষ্টেট হয় সেইটো আপোনালোকে সিলেক্ট কৰক। আসামে মই অসম কাৰণে আসাম সিলেক্ট কৰিছোঁ। তাৰপিছত এনেকুৱাকৈ আহি যাব প্ৰথম যিটো আছে এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰি দিয়ক। তাৰপিছত এনেকুৱাকৈ আহি যাব আৰু ইয়াত কোৱা আছে যে 7টা যিটো দিয়া আছে মানে এইটো ফুল এপ্লিকেশ্যন ডিটেইলছ হ'ল মানে ইয়াত কেইটামান মানে এপ্লিকেশ্যন ডিটেইলছ কৰিব আপলোড ডকুমেণ্ট, ইয়াত কোনো ধৰণৰ ডকুমেণ্ট আপলোড কৰিব নালাগে আৰু কণ্টিনিউ কৰি দিয়ক। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ আহিব এপ্লিকেশ্যন ডাজ নট হোল্ড এনি ড্ৰাইভাৰ লাইচেন্স ইনক্লুড, প্ৰথম যিটো অপশ্যন আছে তাতে আপোনালোকে ক্লিক কৰক। তাৰপিছত ছাবমিট কৰি দিয়ক। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ আহি যাব আৰু ছাবমিট ফৰ আধাৰ, যদি আধাৰ কাৰ্ড আছে তেতিয়াহে কৰিব পাৰিব। আধাৰ কাৰ্ডৰ প্ৰথম যিটো অপশ্যন আছে তাতে টিপ দি কেনে ছাবমিট কৰি দিয়ক। তাৰপিছত আহিল আপোনাৰ আধাৰ নাম্বাৰ, প্ৰথম অপশ্যনটো আধাৰ নাম্বাৰ দি কেনে তলত যিটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰক। এনেকৈ এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ এটা OTP আহিব। এই OTPটো আপোনালোকে ইয়াত বহাব লাগিব। মই বাৰু OTPটো বহাই দিছোঁ। OTPটো বহোৱাৰ পিছত আপোনালোকৰ ডাইৰেক্ট তলত যিকেইটা 3টা বক্স আছে মানে এইকেইটা নীলা আখৰেৰে যিকেইটা 3টা বক্স আছে এই বক্সকেইটাত আপোনালোকে টিপ মাৰ্ক দিব লাগিব। তিনিওটাতে OTPটো অহাৰ পিছত তিনিওটাতে এনেকৈ টিপ মাৰ্ক দিব লাগিব। দি কেনে তলত যিটো আছে অথৰাইজেশ্যন সেইটো আপোনালোকে ক্লিক কৰিব লাগিব। এনেকৈ লোডিং হৈ থাকিব। তাৰপিছত চাওক ধুনীয়াকৈ আহি গৈছে, একদম মোৰ ফটো সহ ধুনীয়াকৈ আহি গৈছে। তাৰপিছত আপোনালোকে যি ইয়াত আপোনালোকৰ পাৰ্চনেল ডিটেইলছবিলাক ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে এটা বেলেগ ইণ্টাৰফেচলৈ গুচি যাব। তাৰপিছত মই কৈ আছোঁ বাকীখিনি কি কৰিব লাগিব আৰু কি কৰিব নালাগে, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আপোনালোকে এনেকৈ তলত আহি থাকিব। তাৰপিছত এইবিলাক RTO অফিচ কিবা কিবি এইবিলাক আপোনালোকে নিজৰ যিটো এড্ৰেছ মানে ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব। চববিলাক আছে মানে একফালৰ পৰাই আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে এইবিলাক ফিল আপ কৰিব। তাৰপিছত আপোনালোকে তলৰ ফালে মই দেখাই দিছোঁ কি কৰিব লাগিব। আৰু ইনকে আপোনালোকে তলত আহি থাকিলে বৰ ধুনীয়াকৈ দেখা পাব যে আপোনালোকে কেনেকুৱা ধৰণৰ লাইচেন্স মানে ল'ব বিচাৰে। আপোনাৰ 2 চকীয়াৰ কাৰণে ল'ব বিচাৰে, 4 চকীয়াৰ কাৰণে ল'ব বিচাৰে, সেইখিনি মানে আপোনালোকে নিজে চিলেক্ট কৰিব লাগিব। মই বাৰু আপোনালোকক চিলেক্ট কৰি দেখাই আছোঁ। সেইটো প্ৰেছ এণ্ড হোল্ড ক্লিক চিলেক্ট মাল্টিপল ক্লাছ এণ্ড ফিল্টাৰ্ছ, ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব। দিয়াৰ লগে লগে ইয়াত গোটেইখন চাৰ্চ আহিব। আপুনি টিপ মাৰ্ক দিব লাগিব। ইয়াত টিপ মাৰ্ক দি কেনে অ'কে কৰি দিব লাগিব। এয়া মই এতিয়া RTO অফিচ চাৰ্চ কৰিম আৰু RTO অফিচ আমাৰ মংগলদৈ দৰং হ'ব। দৰঙলৈ AS13 মই টিপ মাৰ্ক দিলোঁ, ইয়াত আহি গ'ল দৰং AS13 বুলি আহি গ'ল। আৰু তলত যিটো আহিব আৰু এটা ফিল আপ কৰিব লাগিব। মই দেখাই আছোঁ কোনটো ফিল আপ কৰিব লাগিব। আৰু এটা আপোনালোকে ফিল আপ কৰিব লাগিব প্লেচ অফ বাৰ্থ। ইয়াত মোৰ মংগলদৈ বুলি মই চাৰ্চ কৰিম। আপোনালোকে যি হয় সেইটো চাৰ্চ কৰিব আপোনালোকে। এতিয়া আপোনালোকে কাষত থকা ছাবমিট বটনটোত আপোনালোকে ক্লিক কৰি দিয়ক। তাৰপিছত বাকীখিনি মই এতিয়া কৈ আছোঁ কি কৰিব লাগিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ টেক্সট মেছেজত বাহনৰ পৰা এটা মেছেজ আহিব আৰু এইটো এপ্লিকেশ্যন নাম্বাৰটো ইয়াত থাকিব আৰু যিটো লিংক আছে এই লিংকটোৰে আপুনি এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিব। আৰু কেনেকৈ কৰি আছোঁ আপোনালোকে চাই থাককচোন। ইয়াত আৰু ডাইৰেক্ট আহি যাব এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ। আপোনালোকৰ যিটো টেক্সট এটা মেছেজ আহিছিল তাতে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এপ্লিকেশ্যন নাম্বাৰটো তাতে থাকিব আৰু ডেট অফ বাৰ্থটো আপোনালোকে এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব আৰু পিছৰখিনি কি কৰিব লাগিব চাই থাকক ভিডিঅ'টো। তাৰপিছত আপোনালোকে এনেকুৱাকৈ দেখা পাব ফুল এপ্লিকেশ্যন ডিটেইলছ হ'ল, মানে আপোনালোকে এখন ফুল ফিল আপ সেইখন কৰিলে। আপলোড ফটো এণ্ড ছিগনেচাৰ, আপোনালোকে যিখন আধাৰ কাৰ্ডৰ লগত ফটো আৰু ছিগনেচাৰ থাকে এইটো আপোনালোকে আপলোড কৰিলে। অল ডকুমেণ্ট মানে আপোনালোকে যিটো ডকুমেণ্ট হয় এইটো আপোনাৰ ডকুমেণ্টটো আপোনালোকে ছাবমিট কৰিব নালাগে আৰু পে'মেণ্টটো কৰিব লাগিব। আৰু পে'মেণ্টটো মানে চিষ্টেমত কৰিব পাৰি, বেংকিং চিষ্টেমত কৰিব পাৰি, ডেবিট ক্ৰেডিট চিষ্টেমত কৰিব পাৰি আৰু আপোনালোকৰ যদি গুগল পে' কিবা কিবি আছে এইবিলাকে কৰিব পাৰি। কিন্তু আপোনালোকে পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ইয়াত এটা ভিডিঅ' দেখা পাব আৰু ভিডিঅ'টো
চাই কেনে মোটামুটি 7-8 মিনিটৰ ভিডিঅ' হ'ব আৰু ভিডিঅ'টো চাই আপোনালোকে পৰীক্ষা দিব লাগিব সেনেকৈ আপোনালোকে পৰীক্ষা দিব পাৰিব পৰীক্ষাত 10 নম্বৰৰ আহিব যদি আপোনালোকে পাছ পায় তেতিয়াহ'লে পাছ কৰিব লাৰ্ণাৰ পাই যাব যদি আপোনালোকে ফেইল কৰে তেতিয়াহ'লে আপোনাৰ লাৰ্ণাৰ নাপায় চ' যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিব বাছ